নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভাল মই আজি গৈ আছোঁ DY 365ৰ DY BIHU ৰাণীৰ শ্বুটিঙত আৰু মই তাত আজি কাক মেকআপ কৰিম আপোনালোকক দেখুৱাম আৰু তেখেতে বা মোৰ মেকআপ কেনেকুৱা পায় সেইটোও জনাম আৰু যদি আপোনালোকে আজি মোৰ মেকআপ ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰিব আৰু লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল ধন্যবাদ আমার এটা 32 বছর আমার ওইটা 32 বছর চাকরি হল ভালকে জানি দেব আমি বুঝব এটা মোর 32 বছর চাকরি হল কিন্তু মানে তোমার প্রোডাকশনটো এটা কি হয় আজকাল সব তোমার ইন্ডিয়ার প্রোডাকশনটো ইন্ডিয়াতে মই যেখিনি এভেল কৰো তেখিনি আৰ্ণ হ'ল একদম এটো মোৰ স্কোপ নাই মানে একদম 32 বছৰ আৰ্ণ হৈ আছে জুবলি বাৰ মেকআপ অলমষ্ট হৈ গৈছে আৰু হেয়াৰটো কৰিবলৈ বাকী আছে হেয়াৰটো কৰাৰ পিছত আকৌ আপোনালোকক দেখুৱাম বাৰ মেকআপ আৰু হেয়াৰ হৈ গ'ল বায়ে কেনেকুৱা পালে মোৰ মেকআপ আজি ওজৰ লগত ফাৰ্ষ্ট টাইম কাম কৰিছোঁ খুব ভাল কাম কৰিছে বিৰাট ধুনীয়া মেকআপ ধুনীয়া হেয়াৰ কৰিছে আৰু খুব কম সময়ত কৰিছে চবতকৈ ভাল লগা কথা গতিকে হাতখন খুব ভাল থেংক ইউ এজ এন আৰ্টিষ্ট গতিকে খুব ভাল লাগিছে মোৰ কাম কৰি গতিকে ভৱিষ্যতলৈ আমি আৰু কাম কৰিম অজয় বহুত মৰম আৰু শুভেচ্ছা থাকিল তোমালৈ থেংক ইউ